हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल शरीबुल ब्लॉग। आज आपनलोকৰ खबर কেনেকুৱা आपनलोকক এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আগবাঢ়িছো। গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো ব্লগ ভিডিঅ' নহ'ব, এটা ইনফৰমেশ্যন ভিডিঅ' হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমতে কওঁ, চন্দ্ৰযান 3 যে মহাকাশত পঠিয়াইছে, কেনেকৈ পঠিয়াইছে এই ৰকেটটো। প্ৰথমতে 2008 চনত এটা ৰকেট বনাইছিল। সেই ৰকেটটোৰ নাম হৈছিল চন্দ্ৰযান 1। সেইটো মহাকাশত পঠিয়াইছে। পঠিয়াৰ লগে লগে সফলতা পোৱা নাই, সেইটো ফেইল হৈছে, ছাকচেছ হোৱা নাই। তাৰপিছত 2019 চনত আৰু এটা ৰকেট বনাইছে। সেই ৰকেটটোৰ নাম হৈছে চন্দ্ৰযান 2। সেইটো মহাকাশত পঠিয়াইছে, সেইটো সফলতা হোৱা নাই, ছাকচেছ হোৱা নাই। তাৰপিছত 2023 চনৰ 14 জুলাই তাৰিখে চন্দ্ৰযান 3 পঠিয়াইছে মহাকাশত। 3 পঠিওৱাৰ লগে লগে সেইটো সফলতাৰে ছাকচেছ হৈছে। গতিকে আমি ভাৰতৰ কাৰণে গৌৰৱ অনুভৱ কৰোঁ, অসমৰ কাৰণে গৌৰৱ। চেলুট আছাম, জয় অসম, থেংক ইউ।